নমস্কাৰ, মই আয়ুষ। আজি হৈছে 14 মাৰ্চ শুক্ৰবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে মণিপুৰ বহুদূৰ অমিত শ্বাহৰ 3দিনীয়া উত্তৰ পূব ভ্ৰমণসূচীত নাই মণিপুৰ। 3দিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰ পূৰ্বাঞ্চললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই 3দিনীয়া ভ্ৰমণসূচীত তেওঁ অসমৰ উপৰিও মিজোৰামত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। পৰৱৰ্তী খবৰটো হৈছে ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে মথুৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন কিশোৰ নিহত। ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে শুকুৰবাৰে বিয়লি চৰাইদেউ জিলাৰ মথুৰাপুৰত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত এটি 16 বছৰীয়া কিশোৰে মৃত্যুক আঁকোৱালি লয়। এই ঘটনাই শোকৰ ছাপ পেলাইছে সমগ্ৰ অঞ্চলত। দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা কিশোৰটিৰ নাম শিৱা উৰিয়া। পৰৱৰ্তী খবৰটো হৈছে অৱশেষত আহিল ভাল খবৰ। সুনীতা আৰু উইলমৰক উভতাই আনিবলৈ আজি আৰম্ভ হ'ব অভিযান। শুকুৰবাৰে সন্ধিয়া 7:03 নাছাৰ স্পেচ এক্সে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী ব্ৰুচ উইলমৰক ঘূৰাই অনাৰ বাবে ক্ৰু 10 অভিযান আৰম্ভ কৰিব। পৰৱৰ্তী খবৰটো হৈছে বেলুচ বিৰোধী প্ৰত্যাহ্বান, পৰৱৰ্তী লক্ষ্য ইছলামাবাদ, লাহোৰ, ৰাৱালপিণ্ডি। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ জাফাৰ এক্সপ্ৰেছ হাইজেক হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি দেশখনত উত্তেজনা অব্যাহত আছে। তেওঁৰ মাজতে বেলুচ বিদ্ৰোহীয়ে পৰৱৰ্তী লক্ষ্য ইছলামাবাদ বুলি কৈছে। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি, মুখ্যমন্ত্ৰী আদিয়ে জনালে ফাকুৱাৰ শুভেচ্ছা। ফাকুৱা উপলক্ষে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ নেতা যোগী আদিত্যনাথ, হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ আদিয়ে পুৱাই জনালে ফাকুৱাৰ শুভেচ্ছা। পৰৱৰ্তী খবৰটো হৈছে অক্ষৰ পেটেলক দিল্লী কেপিটেলছৰ অধিনায়ক হিচাপে নিযুক্তি। পৰৱৰ্তী খবৰটো হৈছে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 3দিনীয়া চৰকাৰী কাৰ্যসূচী হাতত লৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উত্তৰ পূবৰ ভ্ৰমণৰ উদ্দেশ্যে আহিব লগা কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে শুকুৰবাৰে নিশা পোনে পোনে উপস্থিত হ'ব যোৰহাটস্থিত ৰৰৈয়া বিমানবন্দৰত। পৰৱৰ্তী খবৰটো হৈছে পুথিভঁৰালত অধ্যয়নত ব্যস্ত আছিল ছাত্ৰজন, তেনেতে ফাকুৱাৰ ৰং ল'বলৈ অস্বীকাৰ কৰাত ছাত্ৰজনৰ জীৱন কাঢ়িলে 3গৰাকী লোকে। পৰৱৰ্তী খবৰটো হৈছে ডিএ বৃদ্ধিৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে পাব পাৰে আন এক ডাঙৰ খবৰ, দাবী খোদ ব্যয় সচিবৰ। বছৰৰ প্ৰথম পৰ্যায়ৰ ডিএ হলিৰ পূৰ্বে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে। এই হিচাপত মাৰ্চত ডিএ বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ। আৰু ইয়াৰ পিছত এপ্ৰিলত 8ম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত হ'ব পাৰে বুলি জনাইছে গুগলে। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।